ভিডিওটো আজি আৰম্ভ কৰোঁ। আজি আমি ঘূৰিব যাম আমি দুটাই পলক পলক গাঁৱৰ কিছুমান পৰিৱেশো দেখাম আৰু এটা আমাৰ পুৰা নিজৰা নদী আমি এখন দলং পাই গ'লোঁ এটা আমি সেই ইয়াতে এই মই মাজে মাজে হিন্দী কোৱা যায় আহিছোঁ পলক পলক বেয়া নাপাবা অলপ হিন্দী পালি অলপ অলপ হ'লেও বুজি পা পলক এই দলংখন পাই গ'লোঁ দলংখন উঠি যাম মানুহ কিমান সহায় চকী বজাৰত যাৱা স্কুলত যাৱা পুল পালোঁ এইখিনি পুল মানুহ এইপিনে দহি দাও এই গু 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 কেলে বাপ চাৱা কি হৈ গৈছে এখন পথাৰ এই ইপিনে পানী ওলে ইপিনে কি হৈ গৈছে দোৱা কৰি দিছে বালপানীত গাছডাল পাই গ'লোঁ এডাল গাছডাল কি বেয়া গাইছ এডাল গাছডাল পৰি গৈছে নদীত আমি যাওঁ এতিয়া গৰু বেয়া এতিয়া আমি গৰু আলি মই अरे कहना क्या चाहते हो অলক অলতে ধান কাটি আছে মানুহ পা ধাৰি সেইদিনাখন মজা নিজৰা গাইছ মোৰ লগৰ চলিটো আহি পালাতে মোবাইল চাই গাইছ কিছিল বুধবাৰ কিছিল গাইছ रिएक्शन तो साफ গাইছ के ना हाईटा পথাৰ পাই গ'লোঁ এদাৰ বে গাইছ চাই লোৱা এটা নদী আছে গৰু আছে চাই লোৱা লাইটটো মান ধৰি দিওঁ গাইছ গাইছ এই কি গাছ ৰুইছে ইয়াতে গাছ এটা আমাৰ পথাৰ গৰুতে এফাৰা নিম গৰু এতিয়া খেদি নিয়েছে এতিয়া নদীত নামি দিম যাওঁ বল গৰু এটা পৰি লাগি গৈছে গাইছ যা সেই এতিয়া নদী পাই গ'লোঁ আমি সকলোৱে এতিয়া নদীতে পাৰ হৈ যাব গৰু এই ঠাণ্ডাত আমি গা ধুৱাওঁতে ঠাণ্ডা লাগে এই ঠাণ্ডা দিনত যাওঁ পানী খামি নেকি অলপ পুৰা চবৰে পানী বেয়া লাগিছে পানী খাব এতিয়া খাই দা এইবিলাক চবে পানী নদী পাৰ হ'ব গাইছ কি মজা জেগা এই জেগাটোৰ ফটো তোলাৰ গাইছ অলপ গাইছ পানী মজা চাফা গাইছ মজা চাফা ঘৰত পানী খাই আছে পাৰেলা আমাৰ এই দুটাই পাৰা নাই পিছে গোটাইটো পাৰিছে এবাৰ যাই আছে গাইছ চাবা এতিয়া যাই আছে মোৰ হৰিয়াতখন ধুই লওঁ গাইছ আৰু কাৰোবাৰ গৰু আছে এইকেইটা আনি লওঁ গাইছ বলক এনেকৈ গ'ল সেই যে গাইছ বলক কিনাৰ গাছ গাইছ কিনাৰ মোৰ লগৰ চলিটো পিন্ধি আনিলে গৰুকেইটা যাওঁ দিছোঁ গাইছ গৰু খেদি আনিলে চবে এতিয়া গৰু পাৰ হৈ যাব গাইছ এই গৰু খেদি আনিলে গৰু বেছি নহয় 20টামান আছে গৰজ দিলে লৈ যাওঁ এই ইয়াতে বাঁহৰ পাত খাই আছে আৰু ইয়াতে কালি আমি মোৰ বাৰ্থডে দিলে তাতে খানা খাম আৰু ভিডিঅ'টো যাব দেই গাইছ সেয়া চবে গৰু নি আছে গৰু আনি আছে আৰু সেই এখন দলং গাইছ গলত আহিলোঁ লাইটটো দি দিলোঁ ইয়াতে বুজি বেয়াকৈ বুজিছে গাইছ এতিয়া আমি য'ত ভাবিব লাগিব কি গৰু এইকেইটা এনেকৈ বুজিছে গাইছ এইকেইটা যায় নাই গাইছ আমাৰ ঘৰত কাম কৰি আছে চাই লোৱা ভিডিঅ'টো ইমান দীঘল নকৰিলোঁ অলপ সৰু কৰিলোঁ গাইছ বোলা কি আছে কি হৈ গ'ল আমি কেতিয়া আছিলোঁ কি হৈ গ'ল গাইছ ভিডিঅ'টো চাই ভাল লাগে দেই লাইক কৰিবা কমেণ্ট কৰিবা সাবস্ক্রাইব করিবা দেই